ফাৰ্ষ্টখনটো দেখিলে ভাইটিয়েহে কৈছে মানে আৰু সি মোৰ ভাইটি হয় সো এইটো চেনেলত মই এইটো মানে এইটো ফাৰ্ষ্ট ব্লগ হয় আৰু এইটো নিউ চেনেল হয় সো বহুত ধুনীয়া বহুত ভাল ব্লগছ আহি আছে আহিব সো চাই থাকিব এই চেনেলটো আৰু মই এই চেনেলটোত শ্বেয়াৰ কৰিম গোটেই দিনটোত কি কৰোঁ কেতিয়াবা মানে 2-3 দিনৰ মূৰে ব্লগছ আহি থাকিব কাৰণ কিয় লম্বা গেপটোতো নিদিওঁ এইটোত মানে এতিয়াতোতো হৈ আছে এক্সাম মোৰ চ' এতিয়াতোতো আমি ক'তো ওলাই যোৱা নাই বাট এক্সামৰ আগত আমি গৈছিলোঁ এটা জেগাত ডিব্ৰুগড় গৈছিলোঁ আমি তো সেইটো ব্লগটোতো মোৰ বেলেগ এটা চেনেলত আপলোড কৰি থোৱা আছে এইটোতো মই পিক্স কিছুমান দি দিম এই ব্লগটোতো মানে পিক্স কিছুমান দি দিম একেবাৰে লাষ্টত চ' চাব আৰু পূৰা ব্লগটো চাবলৈ কাৰণে সেইটো চেনেলত যাব যোনটোৰ লিংক মই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম অ'কে চ' আৰু এতিয়াতো এক্সাম হৈ আছে চ' এক্সামৰ পিছততো ক'ৰবাত ফুৰিব যাম মানে ওচৰে পাঁজৰে আৰু সেনেকৈ ট্ৰেভেলটোতো বন্ধে হৈ আছে মানে যাবটোতো নোৱাৰোঁ এতিয়া লম্বাৱালা ট্ৰেভেলছ চ' এতিয়া ওচৰে পাঁজৰে গৈ থাকোঁতো চ' সেইটোৱে দেখাব চেষ্টা কৰিম যিমান পাৰোঁ মানে হয় আৰু মানে গোটেই দিনটোত কি কৰি থাকোঁ ক'ৰবাত গ'লে বা কিবা মানে মানে বহুত ভাল ব্লগছ আৰু চ' এই ব্লগটো চাই থাকক আজি কি কৰিম মই এতিয়া গম নাপাওঁ কিন্তু মানে আজি ইয়াৰ পিছত চাই থাকক আপুনি মই কি কৰিম গম পাই যাব এতিয়া কেইটা বাজিলে ব'ল 2টা বাজিলে চ' এইটো মোটামুটিতো ইভিনিং ব্লগে হ'লগৈ যিয়ে হওক ব্লগটো চাই থাকিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো কৰিব দেই লাইকো কৰি দিব ভিডিঅ'টো ব্লগটো আৰু শ্বেয়াৰ কৰি দিব পাইছোঁ তো দেখিছে ভাইৰে কিমান চিঞৰিছে সি পূৰা চিঞৰে মানে চ' এই ব্লগটোতো ডাঙৰ কৰিম বুলি ভাবিছিলোঁ মানে অকণমান ডাঙৰ ব্লগ হ'ব বুলি ভাবিছিলোঁ কিন্তু নাই নকৰোঁ মানে ইমান ডাঙৰ ব্লগ কাৰণ কিয়নো ফাৰ্ষ্ট ব্লগ হয় চ' ইমানো ডাঙৰ নকৰোঁ 4-5 মিনিটৰে আৰু চ' কৈছিলোঁ যে লাষ্টত ফটোজখিনি দিম বগীবিলৰ ত' এয়াই হ'ল বগীবিলৰ ফটোজ কিছুমান এয়াৰ স্কাইটো বহুত ধুনীয়া আছিলে চ' থেংকছ ফৰ ৱাচিং বাই